নমস্কাৰ সকলোকে, আহক আজি আম পান্নাৰ জুতি লওঁ। এয়া মই কেঁচা আম দুটা লৈ লৈছোঁ, এইখিনি পুদিনা। আমি আমখিনি বাকলি গুচাই সৰু সৰু টুকুৰা কৰি লৈছোঁ। পুদিনাখিনি একেলগে দিছোঁ। আদা অকণমান দিছোঁ, মই ভিডিঅ'টোত দেখুওৱা নহ'ল। 1 চামুচ কেঁচা নিমখ, এচামুচ চেনি দিছোঁ। সোৱাদ অনুযায়ী দিব আপোনালোকে। এইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। এয়া হৈ গ'ল। এইখিনি আমি এতিয়া দুটা গ্লাছত লৈ লৈছোঁ। ইয়াতে কেইটুকুৰামান বৰফ দি দিছোঁ। ইয়াতে ঠাণ্ডা পানী ঢালি দিছোঁ। এই আমাৰ আম পান্না ৰেডি হৈ গ'ল। আপোনালোকে যদি খাই চোৱা নাই, এবাৰ খাই চাবচোন, বিৰাট টেষ্টি লাগে। আৰু ইমান গৰমত এগিলাচ খাই ল'লে আৰু গাটো পূৰা ঠাণ্ডা পৰি থাকে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।